Hello everyone. Assamese environmental educational question comment question answer 2020 paper है 40 marks first year final exam paper. So আমি ইয়াৰ question answer চাওঁ question বোৰ আছে লগত answer দিছো. So first question চাওঁ. First question হৈছে জৈৱ বস্তুৰ সংজ্ঞা দিয়া. Define biodiversity. ইয়াৰ উত্তৰটো হ'ব যে জীৱসংখ্যা পৃথিৱীৰ সকলো ৰূপৰ প্ৰাণীৰ বিভিন্নতা আৰু পৃথকতাক বুজায় বুলি ব্যৱহাৰ কৰা শব্দটো হৈছে জৈৱ বস্তু। তাৰপিছত নেক্সট আছে কোন তাৰিখে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়? Is observed as World Environment Day. So ইয়াৰ আনচাৰটো আই থিংক সকলোৱে জানে যে বিশ্ব পৰিৱেশ দিৱস জুন মাহৰ 5 তাৰিখে উদযাপন কৰা হয়। তাৰপিছতো আছে পৃথিৱীৰ কঠিন স্তৰটোৰ নাম কি? পৃথিৱীৰ কঠিন স্তৰটোৰ নাম হৈছে ভূতত্ত্ব। তাৰপিছত NDRFৰ সম্পূৰ্ণ ৰূপ। ৰাইট দ্য ফুল ফৰ্ম অফ NDRF. NDRFৰ ফুল ফৰ্ম হৈছে নেশ্যনেল ডিজাষ্টাৰ ৰেছপন্স ফ'ৰ্চ। তাৰপিছত আছে যে অসমৰ এখন বায়'স্ফিয়াৰ ৰিজাৰ্ভৰ নাম লিখা। অসমৰ এখন বায়'স্ফিয়াৰ ৰিজাৰ্ভৰ নাম হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। তাৰপিছত আছে যে খাদ্যজাল কি? হোৱাট ইজ ফুড ৱেব? চ' বহুতো খাদ্যজালৰ সমষ্টি হৈছে বহুতো খাদ্য শৃংখলৰ সমষ্টি হৈছে খাদ্যজাল। এটা প্ৰবাহমান নিৰ্মল জল পৰিস্থিতি তন্ত্ৰৰ উদাহৰণ দিয়া। এটা প্ৰবাহমান নিৰ্মল জল পৰিস্থিতিৰ উদাহৰণ হৈছে নদী। জলবায়ু পৰিৱৰ্তন বুলিলে কি বুজা? চ' এইটো কুৱেশ্যন এইটো চাগে তোমালোকে আগতে পাই আহিছে আগৰ ক্লাছত। চ' ইয়াৰ আনচাৰ তোমালোকে নিজে বিচাৰিব চেষ্টা কৰিবা। বাৰু নেক্সট পাৰ্টত মই ইয়াৰ আনচাৰটো বিচাৰি দিম বাৰু। এতিয়া আমি নেক্সট চাওঁ বি নম্বৰ ইউৰেনিয়াম এবিধ ডেছ শক্তিৰ উৎস। চ' ইউৰেনিয়াম এবিধ অনৱীকৰণযোগ্য শক্তিৰ উৎস। তাৰপিছত আছে কলেৰা এবিধ ডেছ ৰোগ। কলেৰা এবিধ সোঁচৰা ৰোগ। তাৰপিছত আছে বাক্য হ'ল পৰিস্থিতিতন্ত্ৰৰ ডেছ স্তৰৰ উপভোক্তা। বাঘ হ'ল পৰিস্থিতিতন্ত্ৰৰ তৃতীয় স্তৰৰ উপভোক্তা। আৰু বাকী যোনখিনি কুৱেশ্যন আনচাৰ থাকিলে সেইবোৰ ভিডিঅ'ৰ নেক্সট পাৰ্টত দিম। কিবা যদি ডাউট থাকে তেনেহ'লে কমেণ্টত দিব পাৰা। থেংকছ ফৰ ৱাচিং।